নভা তলত বহিছে তাকে দেখি আমার কই নাই কোকাল খুদাই নাচিছে নভা তলত বহিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই চাগে বস্তু পইণ্ট 0। আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ'টো বনোৱাৰ আগতে কৈ দিছোঁ, এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণেহে বনোৱা হৈছে, কাকো ডাইৰেক্টলি এটেক কৰা হোৱা নাই। আৰু যদি এই ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো একদম দবাই দিব। গাইছ, আজি ভিডিঅ'টো হ'ব মূল ৰোষ্টটো হ'ব ৰামচন্দ্ৰ আহিছে গানটোৰ ওপৰত। তেন্তে ব'লক ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমবাৰ শেষলৈকে চাই থাকিব। আৰু ৰামচন্দ্ৰ কাৰ্ডত যোনডাল আছে আপোনালোকে সেইডাল মোৰ লাইক বটনটোত আৰু ছাবস্ক্ৰাইবাৰ বটনটোত মৰা নাই যদি মাৰি দিব। আৰু আমাৰ আচুৰ্য বৰপাত্ৰ দা ৰামচন্দ্ৰ আহিছে গীতটোৱে বহুত পপুলাৰ হৈ গৈছে, মানে ক'ব নালাগে। মানে আপোনালোকে যদি চাই সেই গীতটোকে পপুলাৰ হৈ গৈছে ইনষ্টাগ্ৰাম হওক ফেচবুকৰে য'তে ত'তে পপুলাৰ। তো পপুলাৰ হওঁতে মানে গানটো কিবা এটা বেলেগ বনাই দিলেগৈ মানে কিছুমানে গৈ। তেন্তে ব'লক সেই প্ৰথম আমাৰ ককাজনকে দেখুৱাই দিছোঁ আপোনালোকক। আমাৰ কিন্তু ককা ৰাম টেলেণ্টেড, এপিনে দৰাও বনিছে এপিনে কইনাও বনিছে। চন্দ্ৰ আহিছে নভা তলত বহিছে তাকে দেখি আমাৰ কই নাই কোকাল খুদাই নাচিছে ৰামচন্দ্ৰ। আৰে ককা, আপোনাক কোনটো এংগলৰ পৰা ৰামচন্দ্ৰ যেন লাগিছে আপোনাক বে? আপোনাৰ এতিয়া কাজডালো বেকাৰ হৈ গৈছে, আপুনি ৰামচন্দ্ৰ হ'বই নোৱাৰে। তো ককা, আপোনাক দেখা ৰামচন্দ্ৰ যেন নালাগে, ৰামচন্দ্ৰৰ বাপেকৰ বাপেক যেনহে লাগে। আপোনাৰ দাঁত যি তামোল খাই বনাই থৈছে কি ক'ম মানে। আবে ককা ভিডিঅ' বনোৱা ষ্টাইলে বহুত, মানে নিজে কইনা হৈ নিজে দৰা হৈ ভিডিঅ' বনাইছে। অ' মাই গড, আই এম এক্সাইটেড ইয়াৰ। আবে আপোনাৰ দাঁত দেখি কেলা মাৰ কচম ইমানকৈ তামোল খায় নে গোটেই দাঁতত লিপষ্টিকে নে তামোলৰ ৰসে ধৰিবই নোৱাৰে। আপোনাৰ এটা কথা কি, মানে আপুনি ৰামচন্দ্ৰ ওলাব নালাগে, আপোনাৰ কাৰ্ডাল এতিয়া নিশ্চয় বেকাৰ হৈ আহিছে, মানে আপুনি যিহেতু বুঢ়া হৈ আহিছে, বুজি পাইছেই নহয়। আমাৰ ককা কিন্তু টেলেণ্ট মানিব লাগিব। ককাই নিজে মাইকী হৈ মানে কইনা হৈ নিজে দৰা হৈ পিনে ৰামচন্দ্ৰ ওলাইছে। কিন্তু এটা কথা কি দুখ লাগিবলগীয়া, ককা কাৰ্ডাল এতিয়া বৰ্তমান বেকাৰ হৈ গৈছে। চ' ৰামচন্দ্ৰ এতিয়া কাৰ মাৰিব নোৱাৰিব চাগে। নহয় কেলা, ছিংগাৰ এটা গান উলিয়াবহে লাগে, মানে ৰামচন্দ্ৰ আলচন্দ্ৰ বালচন্দ্ৰ গান উলিয়াবহে লাগে। গৈ পিনে ইহঁতি ফকতীয়া ৰিলচবোৰ বনাই দিয়েগৈ। চালা এই মক্কেলবোৰৰ পৰা ছিংগাৰে ভালদৰে এটা গানেই উলিয়াব পৰা নাই বে। প্ৰতিটো গানতে ইহঁতৰ মক্কেল চালে মাদাৰ চোট। ককা এতিয়া আপুনি ৰামচন্দ্ৰৰ তাত লাগি থাকিব নালাগে, কাৰণ নিশ্চয় বেকাৰে হৈ গৈছে আপোনালোকৰ। মই গম পাইছোঁ, আপুনি নকলেও গম পাইছোঁ আপোনাৰ কাৰ্ডাল বেকাৰ হৈ গৈছে। চ' আপুনি অকল আমাৰ ককাই ৰামচন্দ্ৰ নহয়, আৰু আছে বহুত ৰামচন্দ্ৰ। তেন্তে ব'লক আজি আমাৰ ডেকাৰ প্ৰজন্ম এটা ৰামচন্দ্ৰকে দেখি লওঁ, যাৰ মানে কাৰ্ডাল লৰি ফুৰি থাকে। তেন্তে ব'লক। আৰে বুঢ়ো, এইটো লাষ্টত কি দেখুৱালা মানে কি? নভা তলত বহিছে তাকে দেখি আমাৰ কই নাই। ব্ৰ, তোমাৰ ঘৰত জাঙিয়া নাই যদি মোৰটোকে লৈ যাবা, টপালি মাৰি থোৱা হৈ আছে। হ'লেও তুমি মানে ইউজ কৰিব পাৰিবা। তুমি যেতিয়া ইনষ্টাগ্ৰামৰ ৰিলচ বনাবা তেতিয়া তুমি এই মোৰ জাঙিয়াটো ইউজ কৰিব পাৰিবা। ঘৰত যদি জাঙিয়া নাই মোৰ পৰা লৈ যাবা, এনে পৰিয়ে আছে সেইটো। আবে মক্কেল, তই কেলা ৰামচন্দ্ৰ ওলোৱা আগতে কিবা কিবি অলপ ইউজ কৰি আহিবি, হিলি থাকে তোৰতো। এই মনোজ ভাই, তুমি ৰামচন্দ্ৰ হোৱা আশা এতিয়া এৰিয়ে দিয়া। তোমালোকতো এতিয়া বিয়া চিয়া হৈ গৈছে, যিহেতু ৰামচন্দ্ৰ কাৰ্ডাল তুমি তাতেই ইউজ কৰি থাকা, কিহৰ বাহিৰত ইউজ কৰিব লাগেনো। তো গাইজ, থেংক ইউ ছ' মাছ ফুল ভিডিঅ' চোৱাৰ বাবে। তো আজিলৈ ইমানেই আছিল। যদি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব। আৰু আকৌ লগ পাম নতুন এটা ৰোষ্টৰ হেৰি। তো আজিলৈ বাই, জয় আই।